নমস্কাৰ আমি আপোনালোকৰ ওচৰত আমাৰ ইউটিউব চেনেল এডিআৰ আড্ডাত আমি নতুন এটা কোৱেশ্চন লৈ আহিছোঁ নতুন এটা প্ৰস্তুতি নতুন এটা মেথড নতুন এটা টাইপ লৈ আহিছোঁ সেইটো কোৱেশ্চন কি হয় আমাৰ আপোনাৰ আগত আমি তেনেকৈ ডিসকাস কৰিছোঁ টাইপ 1 কোৱেশ্চন য'ত আপোনাৰ ডেসিমেলৰ পিছত নাম্বাৰটো ৰিপিট কৰি আছিল আমি এনেকা নাম্বাৰক আমি ফ্ৰেকশনত কনভাৰ্ট কৰিছোঁ অলৰেডি ফ্ৰেকশনত তেনেকৈ কনভাৰ্ট কৰিছোঁ হয় না এতিয়া আমাৰ ওচৰত বেলেগ এটা টাইপ লিখি আছে তাতে 0.36 বার মানে এটা নাম্বাৰৰ ওপৰত বার নাই আৰু এটা নাম্বাৰৰ ওপৰত বার আছে যেটো নাম্বাৰৰ ওপৰত বার থাকে হেতু নাম্বাৰটো কি হয় ৰিপিট হৈ থাকে আমাৰ পৰীক্ষা তেনেকা হ'ব পাৰে তেনেকা লিখা থাকে পাৰে ঠিক আছে ন এনেকা হ'ব পাৰে কথাটো জাস্ট এটো মনত ৰাখিব কি ইয়াত 6 ৰিপিট হৈ আছে 3 ৰিপিট হোৱা নাই তো আমি ফৰ্মুলাটো কি কৈছো আমি ফৰ্মুলা কৈছো আমাৰ ডেসিমেলৰ পিছৰ যেটো সংখ্যা আছে তাৰ ওপৰত ডিপেন্ড কৰি আমাৰ ডিনোমিনেটৰৰ ভ্যালুখিনি আহে তো ডিনোমিনেটৰ দেখিছো 6 ৰিপিট কৰি আছে 6 ৰ কাৰণে 9 আহিব 3 ৰিপিট হোৱা নাই 3 কাৰণে কি আহিব 0 আহিব হৈছে না হয় এতিয়া স্যাৰ আমাৰ আপোনাৰ কৈছে নিউমাৰেটৰৰ কথা যদি কও নিউমাৰেটৰৰ কথা যদি কও নিউমাৰেটৰৰ কথা কি কয় নিউমাৰেটৰ কয় আপোনাৰ নাম্বাৰটো লিখিব লাগে উইদাউট ডেসিমেল তো যেনেকৈ 0.36 আছে তো 0 পইণ্টটো দিব নালাগে পইণ্টৰ বাদ দিখি নাম্বাৰটো লিখিব লাগে তাৰ পৰা মাইনাস কৰিব লাগে কোনটো যেটো নাম্বাৰ ৰিপিট কৰে কোনটো নাম্বাৰ ৰিপিট কৰে বলে 3 ৰিপিট কৰে 3 মাইনাস হৈ যাব তো আনসার কি হ'ব 36 - 3 আপোনাৰ হ'ব 33 আৰু তলত 90 আছে এটা 33/90 হ'ব পাৰে বা কাটিখিনিটো সৰু হ'ব পাৰে 11/30 তেনেকা লিখি থাকিব পাৰে এতিয়া আমি আৰু এটা সংখ্যা লৈছো 0.23 বাৰ তো ইয়াত কি হ'ব 23 - 2 2 ৰিপিট হোৱা নাই 2 মাইনাস হৈ গ'ল তলত 3 কাৰণে 9 আহিব 2 ৰ কাৰণে 0 আহিব তো আপোনাৰ কি হ'ব এটো 21/90 হ'ল কাটিখিনি সৰু কৰিব বা তেনেকৈ ৰাখি দিব পাৰে একো কোনো প্ৰবলেম নাই এতিয়া আপোনালোকৰ ওচৰত কাৰণে এটো এটা কোৱেশ্চন আহি গ'ল 1 2 3 বাৰ এটো কি কেনেকা লিখিব আপোনালোকে কৰিব আপোনালোকে কমেন্ট বক্সত জনাব কেনেকা কোৱেশ্চনটো সলভ কৰিব লাগে আৰু আপোনালোকে যদি ভিডিওটো ভাল পাইছে লাইক কৰিব ভিডিওটো বন্ধু ভাই বন্ধুৰ লগত শেয়াৰ কৰিব আৰু আপোনাৰ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দ্য ভিডিও